দাদা ভণ্টি বাহঁতক আমি বেলুন দি দিলোঁ ন ধুনু কৈ দিয়া দেহাটো আমাৰ দেহাটোতো মই ফুলাই দিওঁ কামৰ মাজতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া 7টা বাজি গ'ল। বাকী কাম বনবিলাক কৰি মেলি প্ৰায় আজৰি হৈছোঁ আৰু এয়া চুলি ধুইছিলোঁ, শুকোৱা নাই। এতিয়া ফেনৰ তলতে অকণমান বহি আছোঁ। চুলিখিনি যিহেতু শুকাব লাগিব, বান্ধিবও নোৱাৰোঁ, অকণমান ৰৈ আছোঁ সেইবাবে। আৰু আজি বৃহস্পতিবাৰ, জোনাকৰ জন্মবাৰ হয় বাৰু, বাৰ্থডে নহয় বাৰু দেই, বাৰ্থডে আহি আছে। সেইবাবে ভাবিছোঁ সৰু ল'ৰা ছোৱালী কেইটামানৰ জোনাকৰ কাৰণে অকণমান আশীৰ্বাদ বিচাৰি পায়স অকণমান খুৱাম। সেয়ে ভাবিলোঁ ভিডিঅ' এটাও পায়স বনাবৰ কাৰণে এইবিলাক সকলোবিলাক বস্তু ৰেডি কৰি থৈ দিয়া হৈছে। কাজু, খিচমিচ, এয়া চেনি, এয়া আমুল, এইটো পাউডাৰ, এইটো নহ'লেতো ভালেই নালাগে। আৰু এয়া ঘিউ, এইটো খাটি মৌজোল বুলিয়ে কোৱা হৈছে আৰু বেপাৰীৰ পৰা লোৱা হৈছে বাৰু। এইটো বটলতে সোমাই আছে বিছলেৰী। আৰু এয়া দৈ, এয়া গাখীৰ, আৰু এইফালে বাচমতি চাউল। সৰু ল'ৰা ছোৱালীকেইটা আহিব আৰু লাহেকৈ আৰম্ভ হ'ব। আগবেলা ভাগতে কৰিব লাগিব যিহেতু পায়স দিয়াহে অকল। আৰু ওচৰৰ জেঠাই আহিব আৰু সেনেকৈ বৰ বেছি মতা নাই, 7জনমান হ'ব চাগে। আৰু সৰু ল'ৰা 7জন বুলি কৈছোঁ আৰু ভকত হিচাপে মতা হৈছে যেতিয়া। সেয়াই জোনাকক গা পা ধোৱা মেলা কৰিবলৈ আছে। তাক গা পা ধুৱাই মেলি আজৰি হ'লে অকণমান আজৰি হ'ম আৰু লাহেকৈ কাম ওলাব তেতিয়া। ল'ৰাকেইজন আহি পালে বনোৱা মেলা কৰিব লাগিব। জেঠাইৰ লগত অকণমান আৰু সহায় কৰি দিব লাগিব। সেয়াই জোনাক এতিয়া খেলি আছে। আমাৰ গুডুটো গা ধুৱাই লৈছোঁ। গুডু হ'ল নাই দুটা কৈছোন, হ'ব উঠা, হ'ল আৰু উঠা, ইমানকৈ নুধুৱে। এইফালে চোৱা। হাই হাই হেল্ল' কৈ দিয়া। আমাৰ বেটাটোৱে গা ধুইছে, হ'ব ঠাণ্ডা লাগিব। আৰু এপাকেট বেলুন আনি থৈছোঁ। এপাকেট বেলুনততো সকলোবোৰ কালাৰে থাকে ন। পূজা ছিজন যিহেতু সৰু ল'ৰাই বেলুন বুলি ক'লে এনেও বহুত বেছি ভাল পাব। সেইবাবে সিহঁতৰ মন একদম খুচ হৈ যাব আৰু দিল খুচ হৈ যোৱাকৈ চবকে দি দিম এতিয়া। আমাৰ গুডুকেইটা খেলি আছে, এইটো চোৱা চিধা আহিলে যায় এইটো। আৰু এইফালে বাহঁত আহিলে, এয়া হাই কৈ দিয়া। সি হাই কৈছে, চোৱা যেনিবা এইটো আমাৰ গুডুটো। বাহঁতক চেক দিয়া আকৌ, বাহঁতক চেক দিয়া, যোৱা আকৌ বাহঁতক চেক দিয়া। এইটো আমাৰ গুডুটো গা ধুৱাই এইটো চাফা কৰি দিলোঁ ধুনুকে ন। এইটো বেলুন। এফালে বাহঁতক এতিয়া এইফালে বহি আছে। আমি বাহঁতক এতিয়া বেলুন দিম দেই। দাদাকেইটা চোৱা, এইটো আমাৰ টুকটুক দাদাটো। এইটো বেলুন লোৱা, এটা লোৱা। দুৰ্গা পূজা গিফ্ট দিছোঁ বাহঁতক, কিমান ভাল পাইছে সিহঁতি। কৈছে দিল খুচ হৈ গৈছে বোলে। পূজা হ'ল বুলিও বেলুন বুলি ক'লে বহুত বেছি ভাল পায় সৰু ল'ৰা তাতে। দাদা ভণ্টি বাহঁতক আমি বেলুন দি দিলোঁ ন ধুনু কৈ দিয়া দেহাটো আমাৰ দেহাটোতো মই ফুলাই দিলোঁ আৰু ন। এইটো সিহঁতক বেলুন দি দিলোঁ, বৰ ভাল পাইছে সিহঁতি ন। পূজা ছিজন। এইফালে জেঠাই বনাই আছে, এইফালে জেঠাই পায়স বনাই আছে দেই। লৰাই আছে পূৰা, খিচমিচ দিবলৈ আছে আৰু উতলিটো আহিছে আৰু লাহেকৈ। এয়া চচপেনতে বনোৱা হৈছে পায়সটো। উতল আহিছে আৰু খিচমিচ দিবলৈ বাকী আছে, হ'বগৈ আৰু লাহেকৈ। এয়া পায়স বনোৱা হৈ গ'ল। এতিয়া একেবাৰে শেষত অকণমান ঘিউ আৰু মৌ দি দিছে। অকণমান ৰ'ব লাগিব, ঠাণ্ডা হ'ব যিহেতু। এইবাবে এতিয়া গিলাচ বাতি, এইফালে চামুচো আনি থৈছোঁ। পাতো আছে, সৰু ল'ৰাই যিহেতু খাব নাজানিব সেইবাবে বাতি চামুচে আনি দিয়া হৈছে। পাতৰ ওপৰতে দিয়া হ'ব। এইটো এইবিলাক লাহেকৈ বহিছে আৰু ইহঁতে। এইফালে আমাৰ জোনাকে পৰি সেৱা কৰিছে। জেঠাই নিজৰ কামত লাগি আছে আৰু এইটো দাদাই কিবৰ লাজ কৰে। চব সজাই ল'ব লাগিব এতিয়া ভালকৈ ন। আৰু কিতাপ পূৰা বেলুন লৈ বহি আছে, দিল খুচ সিহঁতৰ। মই খুৱাই দিছোঁ। এইফালে দাদা এটা বহিছে।
আৰু এফালে দেখাওঁ দেই নকৰিবা আকৌ জোনাকৰ কামটো ভালদৰে হৈ গ'ল এতিয়া মই ওলাই মেলি ল'লোঁ 1 ঘণ্টামান ৰ'লোঁ আৰু ভালকৈ হৈ গ'ল ভাল লাগিল সেইবাবে আৰু এতিয়া ওলাইছোঁ জোনাকৰ বাবে ড্ৰেছ কিনিবগৈ বুলি অকণমান শ্বপিং কৰিম আৰু ইয়াত আছে মোৰ শাৰী আৰু চিলাবলৈ দিম সেয়াই আৰু গৈ আহোঁগৈ জোনাকক ৰেডি কৰি ল'লোঁ যাম এতিয়া দেখাই যাম আপোনালোকক কি লওঁ শাৰীখন হৈছে এইখন একেবাৰে চিম্পুল ফুল বুলিবলৈ একোৱেই নাই কটন হয় কিন্তু মই লৈছিলোঁ ফ্লিপকাৰ্টৰ পৰা এতিয়া ব্লাউজটো এইটো আঁচলটো হয় এয়া কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাব পূজা বুলি ল'লোঁ আৰু শাৰীখনকে আৰু বেলেগ একো লোৱা নাই এতিয়া এখন চিলাবলৈ লৈ যাম লগতে ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি লৈছিলোঁ বাৰু সিহঁতে চিঞৰি আছে বাহিৰত এয়া মই গাত লৈ দেখাইছোঁ কেনেকুৱা লাগিছে এনেই আৰু অকণমান দেখাই দিওঁ খালে মই ওলাই আছোঁ টাউন যাবলৈ বাৰু অকণমান দেখাই লওঁ বোলো কেনেকুৱা লাগিছে কালাৰটো মোৰ পিছে বৰ ভাল লাগিলে সেইকাৰণে অৰ্ডাৰ কৰিলোঁ এতিয়া চিলাবলৈ লৈ যাম যিহেতু টাউন যামেই সেইবাবে পূজাত পিন্ধিব লাগিব ন অকল কালাৰ প্ৰিণ্ট অকল মানে এনেকৈ চিম্পুলকৈ এনেকৈ আছে আৰু বেলেগ ফল বুলিবলৈ নাই এইটো আঁচলটো এনেকুৱা ব্লাউজৰ কালাৰটো তেনেকুৱাই হ'ব আঁচলটোৰ দৰে এয়া টাউন যাবলৈ ওলাই আছোঁ এনে এয়া আমি টাউন পাই গ'লোহি এতিয়া পাহাৰ ষ্টেট অৰ্জি দোকানত সোমাই লৈছোঁ শাৰীখন চিলাবলৈ দি লওঁ এইটো জোনাক এটা মনা লৈ আহিছোঁ যিহেতু কাপোৰ বজাৰ কৰিব লাগিব ন জোনাকৰ বাবে হয় বহি আছে কাপোৰ চিলাই আছে পূৰা ব্যস্ত হৈ আছে বেছি দেৰি নকৰোঁ আৰু ইয়াত চিলাবলৈ দিম আৰু তাৰ পৰা এটাই যাম এজনৰ লগতে আহিছোঁ বাৰু আমি গৈ আছোঁ বিশাললৈ আমি চিটি লাইফ হয় আৰু বিশালখন আছে নাৰ্ছিংহোমৰ একেবাৰে কিনাৰতে আছে বহুত ডাঙৰ শ্বপিং মল যাবলৈ আহি বিশাললৈ কৰিব পাৰিব বজাৰ কৰিবলৈ দামতে বস্তুবোৰ পোৱা যায় বুলি জানিছোঁ যিহেতু আপোনালোকে বিশালখন নিজে চাব লাগিব বিশাল কৰিব লাগে কিনাৰত আছে দেই এয়া বিশাললৈ সোমাই আছোঁ আৰু একো নাই নিব লাগিব নাই তাই মোক সুধিছে আপুনি ব্লগিং হৈ আহিছে নেকি বুলি আমি ভিতৰলৈ সোমাই গৈ আছোঁ এইফালে যাব লাগিব ইয়াতে চাব লাগিব জোনাকৰ সৰুৱা বস্তু হোৱা তাতে চাওঁ কুকুৰা চুই আছে যিহেতু মই অডিঅ'টোৰ ঘৰত দিছোঁ ন সেইবাবে বাকী অডিঅ'টো দিব নোৱাৰি চিঞৰি চিঞৰিনো কেনেকৈ কম আৰু ইয়াতে চাওঁ নে গৰম ল'বা গৰম ল'বা দীঘল ল'বা ফুল মানে জোনাকে নিজৰ বস্তু নিজেই চাইছে দেউতাকে তাৰ লগত লাগি কৰিব পাৰিছেহে মানে পূৰা কৰিছে 2টা 3টা কি ল'বা তুমি এতিয়া এইটো হ'ব নেকি জানো এহাতে ফ্ৰেণ্ড লগ পাই গৈছে এইজনী হাই বিটি হাই জোনাকৰ বস্তু লোৱা হৈ গ'ল এটা খেলা বস্তু লৈ ল'লোঁ এতিয়া যাম আৰু আমি এতিয়া আমি সোমাইছোঁ হোটেলত এতিয়া ফুৰি গৈছোঁ ফুৰি খাব লাগিব জোনাক ৰসগোল্লা এটা লৈ দিম তালৈ খাই হোটেলত ফুৰি খাম লাঞ্চ কৰি যাম খাই ভাত খাই থাকিব বেটা এতিয়া আমি ঘৰ পালোঁহি এটা লং পেণ্ট জোনাকৰ কাৰণে এইটো অকণমান গৰম চোলা আৰু এটা হাফ চাৰ্ট আৰু সি খেলিবৰ কাৰণে এটা পেকেট আনিছিলোঁ ডক্টৰ খেলা এয়া চশমা এইফালে দেখুওৱা ডক্টৰ বস্তু এইফালে প্ৰেছাৰ জুখিবলৈ এডাল থেটিস্কোপ সেনেকৈ আছিল পেকেটটোত
এইটো আৰু আছে এটা হট ৱাটাৰ, এইটো সি লৈ আছে, বৰ ভাল পাইছে চশমা, মানে বৰ ভাল পায়, সেইকাৰণে চশমা থকাটোকে ল'লোঁ। আৰু খেলা বস্তু আৰু লৈ আহিছোঁ খেলিব। চশমাখন আছিল বাবে লোৱা হ'ল আচলতে দেই, চশমা বৰ বিচাৰি ফুৰে সেইখন। ককাকৰ চশমা ল'ব, ভাঙিছে চশমা লৈ পিনি, সেইকাৰণে এইখনকে লৈ আহিলোঁ প্লাষ্টিকৰ, ভাঙিবই। দেউতাকে নিয়ে আৰু অকণমান খেলাই দিছে তাক। এয়া ঘৰ আহি পালোঁ, জোনাকৰ কাৰণে কেইটামান বজাৰ আৰু সেইকেইটা দেখালোৱে বাৰু। আৰু পূজা বুলি ক'লে এনেওতো কিবা এটা কিনি দিব লাগে ন, সেইকাৰণে কিনি দিলোঁ, কিবা এটা ভাল লাগিছে তাৰো মনটো। আৰু ভিডিঅ'টো আৰু বহুত বেছি দীঘল নকৰোঁ, আৰু কথা এটা কওঁ বুলি ভাবিছোঁ। কালি মই যিটো ভিডিঅ' আপলোড কৰিছিলোঁ, ভিডিঅ'টো আপলোড কৰিলোঁ মানে মই ৰাতি বনাই থলোঁ আচলতে, 12টা-1টা বজাতো কেতিয়াবা ভিডিঅ' এডিটিং কৰিবলগীয়া হয় ন, নিজে এডিট কৰোঁ যেতিয়া, টাইমৰ অভাৱ বুলি ক'লোঁ বেয়া নহয়, টোপনি গ'লোগে গম নাপাওঁ। আৰু ভিডিঅ'টো আপলোড দি দিলোঁ, আপলোড দিয়াৰ পিছত আকৌতো ভিডিঅ' কৰিব লাগিবই ন। মই ভিডিঅ'টো গৈ শেষ হোৱাৰ পিছত ভিডিঅ'টো ডিলিট কৰি দিলোঁ, মই যে পাহৰিয়ে থাকিলোঁ থাম্বনেইলটো বনাবলৈ আছিল বুলি। পিছত ভিডিঅ'টো চাইহে গম পাইছোঁ, কি কৰি পালোঁ এইবোৰ, মানে খেলিমেলি হৈ গ'ল আৰু সেয়াই ভুল হৈ গ'ল, সেইবাবে কৈ দিলোঁ। ইমানেই আছিল, আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ সৈতে আহিম। আজিলৈ আহোঁ, ধন্যবাদ।